2023 চনৰ এছিয়া কাপ, যাক পৃষ্ঠপোষকতাৰ কাৰণে ছুপাৰ 11 এছিয়া কাপ বুলি জনা যায়। 2023 চনৰ এছিয়া কাপ হৈছে পুৰুষৰ এছিয়া কাপৰ 16 সংখ্যক সংস্কৰণ। এই মেচসমূহ ওৱান ডে ইণ্টাৰনেশ্যনেল এদিনীয়া হিচাপে খেলা হৈছিল আৰু পাকিস্তানক আনুষ্ঠানিক আয়োজক হিচাপে লৈছিল। 2023 চনৰ 30 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত 6টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। শ্ৰীলংকাৰ ডিফেণ্ডিং চেম্পিয়ন। একাধিক দেশত অনুষ্ঠিত হোৱা প্ৰায় প্ৰথম এছিয়া কাপ। 4খন মেচ পাকিস্তানত আৰু বাকী 9খন মেচ শ্ৰীলংকাত অনুষ্ঠিত হ'ব। এছিয়ান ক্ৰিকেট কাউন্সিলৰ 5টা পূৰ্ণ সদস্য এই প্ৰতিযোগিতাৰ অংশ। আফগানিস্তান, বাংলাদেশ, ভাৰত, পাকিস্তান আৰু শ্ৰীলংকা। তেওঁলোকৰ লগতে নেপালে 2023 চনৰ ACC পুৰুষ প্ৰিমিয়াৰ কাপত জয়লাভ কৰি যোগ্যতা অৰ্জন কৰে। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন হাইব্ৰিড ফৰ্মেটত অনুষ্ঠিত হ'ব আৰু দুখন দেশত আয়োজন কৰা খেলসমূহ ভাৰত চৰকাৰৰ অসন্মতিৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰা ভাৰতৰ বাহিৰে সকলো দলে পাকিস্তানত অন্ততঃ কেইখনমান খেল খেলিব। 2023 চনৰ জানুৱাৰী মাহত এছিয়ান ক্ৰিকেট কাউন্সিলৰ চমুকৈ ACC 2023 আৰু 2024 চনৰ বাবে প্ৰথম গঠন আৰু কেলেণ্ডাৰ ঘোষণা কৰিছিল, য'ত তেওঁলোকে প্ৰতিযোগিতাখন তাৰিখ আৰু ফৰ্মেট নিশ্চিত কৰিছিল। মূলতঃ 2021 চনত অনুষ্ঠিত হোৱা কথা আছিল যদিও ক'ভিড মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন 2023লৈ পিছুৱাই দিয়া হয়। 2023 চনৰ 19 জুলাইত এই প্ৰতিযোগিতাৰ ফিক্সাৰ ঘোষণা কৰা হৈছিল।